Hey guys, what's up everybody? আহিলো গৈ অলপমান ঘূৰিকে অলপমান মাইন্ড ফ্ৰেছ কৰি আহিলো গৈ ঘূৰিকে চাওক ভিডিঅ'টো পুৰা সম্পূৰ্ণ চাব যদি ভাল লাগে লাইক এটা দিব আৰু ট্ৰাই কৰিলো লাহে লাহে ব্লগ বনাম আৰু ভাল ভাল ব্লগ তো এইটো ভিডিঅ'টো চাওক ৰ'ব এক ছেকেণ্ড চোৱাৰ আগত ফাৰ্ষ্ট ব্ৰাইটনেছ বঢ়াওক ফুল স্ক্ৰীন কৰক আৰু চাওক যিহেতু যাম অলপমান দূৰলৈকে সেইকাৰণে ভাবিছোঁ তেলটো ভৰাই লওঁ অলপ উঠি দিয়ে ন অঁ ক'ত ওলাই দিয়ে গাইছ আহি পালোঁ চন্দ্ৰপুৰ মানে চন্দ্ৰপুৰ পালোঁহি ইয়াতে অলপমান ATM-ত পইচা ওলাব লাগে পইচাটো ওলাই লওঁ বহুত দেৰি পিছত ওলালো পইচা অলপ ৰখিব লগা হ'ল মানে মায়ে দিছে 200 rupees আৰু মানে এই দোকানত কিবা অলপ কিনি লওঁ তাৰ কাৰণে আঙাল ৰিয়েল জুচ আছে গাইছ লৈ ল'লোঁ বস্তু মানে কিবা চিপছ লৈছোঁ জুচ ৰাস্তাত খাবৰ কাৰণে আৰু মানে য'ত গৈ আছোঁ তাতে মানে ল'লোঁ এই যে পলিথিনত লৈ আহিছিলোঁ ষ্টিং মোৰ ফেভৰেট আৰু এইফালে বাবুৱে কি এইটো কি মেংগ' জুচ নহয় ফ্ৰুটি আৰু এইফালে তোমাৰ বাও খাইছে ন বাও খাইছে ফ্ৰুটি লৈ আহিছোঁ তাৰপিছত চিপছ লৈ আহিছোঁ নেক্সট লৈ আহিছিলোঁ এইবিলাকে লৈ আহিছোঁ তাৰপিছত এতিয়া পালোঁ এইখিনি খাৰু গুচি পালোঁ তাৰপিছত এতিয়া এইফালে পাহাৰেদি ভিতৰেদি যায়কৈ যাম দিগাৰু গাইছ অলপমান বাহিৰত ওলাইছোঁ ইমান ধুনীয়া মানে হেৰি আৰু ভিউ চাওকচোন গোটেই চাহপাত বাগান এইটো চাইডৰ চাহপাত বাগান আৰু মোৰ আগতো আছে চাহপাত বাগান মোৰ আগতো এইটো চাইডেও গোটেই চাহপাত বাগান এইটো পাহাৰবিলাক গোটেই চাহপাত বাগানৰ ভৰ্তি এই আগতো আছে ইফালেও গোটেই ভৰ্তি একদম তাৰপিছত ইফালে আগতো বহুত পাইছোঁ মানে এইখিনি এৰিয়া মানে গোটেই টি গাৰ্ডেনৰে ভৰ্তি নহয় ধুনু হয়নে নহয় ফটো উঠিবানে নাই গাইছ 1 কপিমান ফটো উঠিলোঁ বাবুৰ লগত এতিয়া উঠো গাড়ীত ন চাওঁ ধুনু কি হৈছে গৰম হৈ গৈছে আৰু গাইজ তলত ৰেল লাইন আৰু আমি ওপৰত মজা লাগছে ভিউবিলাক এটা পালোঁ কাৰৰ জাৰ্ণিটো ইয়াতে সমাপ্ত চ' গাইজ য'ত মানে আহিছোঁ য'ত মানে জাৰ্ণিটো মানে য'লৈকে আহিছোঁ সেই জেগাটো আহি পালোঁ জেঠীমাৰ ঘৰত এতিয়া আছোঁ জেঠীমাৰ ঘৰতে আছোঁ অলপমান ফেনৰ মানে বতাহ আৱাজ পাই আছে ফেন চলি আছে বহুত গৰম ন অফো কৰিব নোৱাৰি এতিয়া একো নহয় অলপমান এডজাষ্ট কৰি ল'ব আহিছোঁ জেঠীমাৰ ঘৰত কাৰণ হ'ল যে জেঠীমাৰ মানে অলপমান গাটো বেয়া হৈছে বহুত মানে অল্ড হৈ গৈছে বহুত বুঢ়ীটো পাপাই ক'লে কি খবৰ ল'ব আহিম বুলিকে সেইকাৰণে ভাবিছিলোঁ কালি ৰাতি পাপাই ক'লে কি খবৰ ল'ব যাম বুলি কেতিয়ালৈকে তেতিয়া মই ভাবিলোঁ মোৰ মাথাত এটা আইডিয়া আহিলে যে ব্লগে বনাই লওঁ নেকি বহুত দিন ঘৰৰ পৰা ওলোৱা নাছিলোঁ বাহিৰত অহা হৈ গ'ল সেইকাৰণে আহিলোঁ পানী চানী খালোঁ তাৰপিছত চাহ তাহ বনাই আছে চাহ তাহ খাম ভালকৈ যাম আৰু মোৰ মেইন কাৰণটো আছিল যে ঘূৰিব আহিছোঁ আৰু মানে বহুত দিন অহা নাই বাহিৰত ওলাই সেইকাৰণে আজি আহিলোঁ বাবু আহিছে কি লৈ আহিছা তুমি আহা ইফালে আহা বা চিপছ কৈ দিয়া সাবস্ক্ৰাইব কৰি দিবা দাদাৰ চেনেল কৈ দিয়া সাবস্ক্ৰাইব কৰিবা আমাৰ টাইগাৰ চেনেল
নহয় দাদাৰ চেনেল কোৱা ছাবস্ক্ৰাইব কৰি দিবা দাদাৰ চেনেল এইটো ভিডিঅ'টো লাইক কৰি দিবা আৰু চাই থাকিবা চেনেল কৈ দিয়া দাদাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিবা চাই থাকিবা আৰু লাইক কৰি দিবা ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিবা জানি নাচোন ক'ব কাৰণে আৰু শ্বেয়াৰ কৰি দিবা যোৱা তুমি চিপছ খাই আহা এই আছে সি মোৰ চিপছ খালে গাড়ীত বহিকে মই আনিছিলোঁ মেক্স আৰু তাত আনিছিলোঁ তেৰেমেৰে আৰু মোৰ বৰমাৰ ছোৱালীজনীৰ কাৰণে আনিছিলোঁ তেৰেমেৰে দুটা আগত তেৰেমেৰে আনিছোঁ মই আনিছিলোঁ মেক্স মোৰ মেক্সটো দি খাই থৈ দিল এতিয়া তেৰেমেৰেটো আছিল এটা গাড়ীত মোৰ কাৰণে মই যোনটো আনিছিলোঁ সিটো অলপ খাই থৈ দিছে চিপছ খাব নাপায় কৈ থাকোঁ তথাপিতো নুশুনে মানে গাড়ীত আগতে অলপমান গৰম লাগিছিল বাপৰে এই কিবা খাইছা দেচোন দুটামান দিয়াচোন মই ল'ম তেৰেমেৰে চিপছ খাই যদি এইটো নকৰোঁ চিপছ খোৱা মানে মজাটো নাহে গাইছ মোক এইকেইটা মজা লাগিছে এইটো এটা খালে জানো পুৰা চফ্ট আছে খুবই মজা লাগিব গানতকৈ বেছি ভাল কৈ দিয়া এইকেইটা তহঁতে শুই থাকে বাবা অলপমান বাহিৰত ওলাই আহিছিলোঁ বাহিৰত মানে ঘৰৰ মাজত আহিছিলোঁ মানে আৰু পিছেৰে ঘৰ এটা আছে পাপাই মাতিলে মানে যোনটো ঘৰত মই আছিলোঁ বহি চফাত তাত আহিছোঁ মানে চাহ হ'ল চাহ খাওঁ এতিয়া মোৰ এইটো কাপ আৰু এইকেইটা মোৰ গোটেই দেই ধুনুৰ কাৰণে একো নাই এইকেইটা মোৰ চব ল'লোঁ এটা পিঠা এটাকে খাওঁ অলপ ভাল হৈছে এইটো পিঠা ইমান ভাল লাগে মানে ভিতৰত নাৰিকল চাৰিকল দিয়া থাকে ন খাই ভাল লাগে कैसे हो आप लोग अभी दादा वीडियो कर रहा था अभी हम लोग वीडियो करने वाले आम पानी भैया वीडियो शूट हो रहा है वीडियो शूट हो रहा है अरे গাইজ বহি আছোঁ বাহিৰত ধুনীয়া বতাহ আৰু অলপ আগে পাৰিলোঁ আম আৰু খাই আছোঁ এতিয়া মই কিবা কৈ আছোঁ ন গেম খেলিব ৰ'বা আৰু এতিয়া খাই আছোঁ মই আমৰ চাটনি টেষ্টি লাগিছে মজা হা এতিয়া টাইম এইটো ছেকেণ্ডটো এখন জুইখিনি খাই লওঁ মজা লাগিছে খাই ধুনু ধুনীয়া লাগিছে খাই খাবা হা এইটো চিম্পল ৰেচিপি কৈ আছোঁ আম ল'ব মানে কেঁচা আম কেঁচা আৰু পুৰত পাপাই মোক কিবা শিকাইছে মই কৈ আছোঁ মানে পকা আম নহ'ব কেঁচা আৰু পুৰত আম টেঙা হ'লেও চলি যাব আমটো লৈকে তাৰপিছত ৰুকুনি ন বাকলিটো এনেও গুচাব ন
বাকলি গুচাব তাৰপিছত বাকলি গুচাইকৈ ৰুকনি ল'ব ৰুকনিৰ লগত ৰুকিব ৰুকিকে তলত প্লেট এখন থৈ দিব মিহি মিহিকৈ সেইটোৱে তলত প্লেট এখন থৈ দিব তাতে যাব সেইখিনি চব ৰুকি ল'ব ৰুকি লগে গুটিটো নিদিব গুটিটো পেলাই দিব বা গছ মানে ক'ৰবাত থৈ দিব আৰু হালটা হেৰি কৰি মাটিত থৈ দিব তাৰপিছত গছ আৰু খাব পাৰিব সেইটো দি হ'ল লগে হ'ল ৰুকিলে ৰুকাৰ পিছত সেইখিনি তলত প্লেট এখনত থাকিব ন ধুনো প্লেট এখন থাকিব লাগে জলকীয়া বা নিমখ দিব জলকীয়া বা নিমখ চাট মছলা দিব পাৰে টেষ্টি হ'ব অলপমান বা ক'লা নিমখটো যে নিমখটো দিব তাৰপিছত ভালকৈ মিক্স কৰিব একদম পূৰা টেষ্টি একদম পূৰা একদম হেৰি বহুত মিক্স কৰিব আৰু একদম মজা একদম জ্বলা চলা দিব মানে জ্বলা নাখাব আপোনালোকে খাব জ্বলা চলা দিব একদম তাৰপিছত বাহিৰত বহিব গছৰ তলত খাব আৰু মজা লাগে মই গছৰ তলত বহাই দিয়কচোন ইয়াতে বহি আছোঁ অলপ আছোঁ ইয়াক মই খাব কৈছোঁ কিন্তু সি নাখায় এতিয়া তাক মই অলপমান খুৱাই দিলোঁ মানে পূৰা খাই আছে ভাল হৈছে নাই কিমান ভাল জিৰ' যদি কিয় খাই আছা মোকে দিয়া গাইজ পিন্ধি ল'লোঁ মাস্ক আৰু ওলাই আহিছোঁ অলপমান ঘৰৰ বাহিৰত এতিয়া মানে পাপাই কৈছে অলপমান ইফালৰ পৰা ঘূৰি আহোগৈ সেইকাৰণে অলপমান ঘূৰি আহোগৈ ইফালৰ পৰা পাপা আৰু মই যাওঁ অলপ সেইটো চাইডৰ পৰা ঘূৰি আহোগৈ গাড়ীত বহিলোঁ এই গোটেই জংঘল দেখোন পাপা গোটেই জংঘল বাপৰে গৰম বহি ল'লোঁ গাড়ীত মাস্ক চাস্ক পিন্ধি ৰেডি এতিয়া গৈ আছোঁ অলপমান আগৰ ইয়াৰ পৰাই ঘূৰোঁ এইটো ষ্টেচনটো চাব আহিছিলোঁ ডিগাৰু ষ্টেচন হয় এখন আগতেতো ইমান ভালে নাছিল ন ইয়াত চব ষ্টেচনবিলাক ধুনীয়া কৰি পেলাইছে এইবিলাক লাইন ইলেক্ট্ৰিকত চলিব ট্ৰেইনবিলাক ইলেক্ট্ৰিক লাইনছবিলাক মই সৰু থাকোঁতে যেতিয়া ৱেষ্ট বেংগলৰ সেইফালে গৈছিলোঁ সৰু মানে যেতিয়া মানে গৈছিলোঁ আৰু সেইফালে কলকাতা বা যিকোনো বাহিৰত ঘূৰিব গ'লে ৱেষ্ট বেংগলৰ সেইখিনিৰ পৰাই মই দেখা পাইছিলোঁ বাট এতিয়া আমাৰ সময়টো আহি গ'ল মজা খাই পালোঁ এনেই অলপমান ঘূৰি আহিলোঁগৈ আৰু টেন হ'ল ন নামো এতিয়া গাড়ী আহি আছে জলদি যা মাস্কটো ওপৰ কৰি লওঁ লেটছ গো আৰু ঘৰলৈকে মানে জেঠীমাৰ ঘৰলৈকে আহি পালোঁ দিয়ক ঘৰত আহি পালোঁ মা ইয়াতে বাহিৰতে বহি আছোঁ আহিলোগৈ ষ্টেচনৰ পৰা আহিলোগৈ গাড়ীত ল'ব আহিছোঁ মই গাইছ লৈ ল'লোঁ পানী বটল আৰু পানী কিয় ল'লোঁ কাৰণ এতিয়া ভাত খাম আৰু ভাত খাওঁতে বাবুক মানে সি মানে বেলেগৰ পানী নাখায় ঘৰৰ পানী খায় সেইকাৰণে পানী বটল লৈ আহিছোঁ আগতে এতিয়া ভাত খাওঁ বলক অলপ দেখাই আছোঁ কি খাওঁ মোৰ একদম ভাত খাব ইচ্ছা নাই বাট পাপাই খাব দিছে যদি খাওঁ ব্ৰাইটনেছেই নাই লগত আছে পাপৰ ভাত চিকেন ফেভৰেট শুনো হা কোৱা নহয় নেকি আৰু আছে নেমু মই মাস্কখন কৈ তুমি জানা मार्क्स তোমাৰ মাস্ক কৈ বেট যাও দেৰি হৈ গৈছে জল্দি বহা এতিয়া যাব লাগে ঘৰত বাই বাই দি দিয়া তুমিও
বাই বাই বাবু নাও বেক টু হোম যোনটো ৰাস্তা দি আহিছোঁ সেইটো ৰাস্তা দিয়ে যাব লাগিব পাণবাৰী দি যাই পাই গ'লোঁ চন্দ্ৰপুৰ আৰু কোনো মানুহ নাই এটা দুটা আছে আৰু এক্সেপ্ট ফাৰ্মাচী চব দোকান বন্ধ আৰু এইটো হয় ফ্ৰান্সিছৰ জুচ তেতিয়াই খোৱা ইটা লগে আছে অঁ এতিয়ালৈকে আছে একো গাড়ী চাড়ী নাই